বিধানসভা বিসাইকটিयाव বিপিএফ দলनो ভোট होनाय माने বিজেপি দলनो ভোট होनाय 15টা 126 টাকা এনডিএ বুলি কও তে বিজেপি মানে বিপিএফ বিপিএফ মানে বিজেপি বুজাই গৈছে ইতে বিপিএফক ভোট দিয়া মানে বিজেপিক ভোট দিয়া বিজেপিক ভোট দিয়া মানে বিপিএফক ভোট দিয়া थांनाय बीटीसी बिसायख'थियाव हाग्रामा महिलारिया स्लोगान होदोंमोन बीजेपी हाताव बीटीसी बासाव नाथाय दिनै मा जाखो इलेक्शनत हाग्रामार महिलारिक जे आमार माइनरिटी সকলে সাপোর্ট করেছিল কিহৰ কাৰণত কৰিছিল আপোনালোকক হেতু নিশ্চয় নিউজত পাইছে হাগ্ৰামা মহিলা ডাঙৰীয়াই কি কৈছিল যে আমি বিপিএফে বিজেপিক হাতাও কৰিব লাগে বিজেপিক আমি হাতাও কৰিম আৰু বিটিসি থকা প্ৰত্যেকটা জনগোষ্ঠীক আমি সমান অধিকাৰ আমি চাম আৰু মুছলমান সকলকও আমি সম্পূৰ্ণ অধিকাৰ দিম মাটিৰ পট্টাৰ পৰা যিকোনো সমস্যাৰ পৰা আমি সমাধান কৰিম আৰু বিজেপি মুক্ত কৰিম बीटीसी बिसायख'थिनि फिथाइ फोसावनायनि हरसे थायैनि सिगाङावनो हाग्रामा महिलारिया बीजेपीनि आथिङाव हमहैदों हाग्रामा महिलारि आङरियाय मुसलमान সকলক এনেকা মিছা প্ৰতিশ্ৰুতি দি ভোট লৈ ৰাতাৰাতিৰ ভিতৰত বিজেপিৰ বিপৰীত কৰি এতিয়া মাইনৰিটি মুছলমান সকলে গম পাইছে যে হাগ্ৰামা মহিলাৰি ডাঙৰীয়া এজন মিছলীয়া হয় बे गोख्रों अजदखौ होदों आरइउसिनि बिजाथि सुरज आलिया बिपिएफ दला माइनरिटी एबा मुसलमान सुबुंफोरखौ थगायदों बिनिखायनो फैबाय थानाय समाव आसाम बिधानसभा बिसायख'थियाव बिपिएफ दलनो भोट होनो नाङा होननानै फोरमायदों 44 नं गरेश्वर विधानसभा बियाबनि राष्ट्रीय उलमा काउन्सिल आरइउसिनि बिजाथि सुरज आलि बिथाङा आरोबाव मा बुंदों सुरज आलिया मिथिना लानि मादेगातात আমি উপস্থিত হৈ আমাৰ আৰইচি দলত আজি 200ৰ অধিক মহিলা পুৰুষ বিপিএফ ইপিপিএল কংগ্ৰেছৰ পৰা আহি আমাৰ দলত যোগদান কৰে আৰু সকলোকে মই ধন্যবাদ জনাইছো আমাৰ দলটো আকোৱালি লোৱাৰ কাৰণত 15টা 126 টাকা এনডিএ বুলি কও তে বিজেপি মানে বিপিএফ বিপিএফ মানে বিজেপি বুজাই গৈছে এতিয়া বিপিএফক ভোট দিয়া মানে বিজেপিক ভোট দিয়া বিজেপিক ভোট দিয়া মানে বিপিএফক ভোট দিয়া ইলেকশনত হাগ্ৰামাৰ মহিলাৰিক যে আমাৰ মাইনৰিটি সকলে সাপোর্ট কৰিছিল কিহৰ কাৰণত কৰিছিল আপোনালোকক হেতু নিশ্চয় নিউজত পাইছে হাগ্ৰামা মহিলা ডাঙৰীয়াই কি কৈছিল যে আমি বিপিএফে বিজেপিক হাতাও কৰিব লাগে বিজেপিক আমি হাতাও কৰিম আৰু বিটিসি থকা প্ৰত্যেকটা জনগোষ্ঠীক আমি সমান অধিকাৰ আমি চাম আৰু মুছলমান সকলকও আমি সম্পূৰ্ণ অধিকাৰ দিম মাটিৰ পট্টাৰ পৰা যিকোনো সমস্যাৰ পৰা আমি সমাধান কৰিম আৰু বিজেপি মুক্ত কৰিম হাগ্ৰামা মহিলাৰি আঙৰিয়াই মুছলমান সকলক এনেকা মিছা প্ৰতিশ্ৰুতি দি ভোট লৈ ৰাতাৰাতিৰ ভিতৰত বিজেপিৰ বিপৰীত কৰিম এতিয়া মাইনৰিটি মুছলমান সকলে গম পাইছে যে হাগ্ৰামা মহিলাৰি ডাঙৰীয়া এজন মিছলীয়া হয়